Hello everyone, welcome back to my YouTube channel. Namaskar, moi lekibara mur channel or onyo eta video apnalokok swagatam janaisu. Aji jehetu Diwali moi ghorte saki bonti jolalu aru borokhun jehetu bahut beshi di ase bahirat jolabo pora nai bandate jolalu saki jolai meli etia 7:30 bajise usorote amar khel বহাইছে লটাৰী খেল তাকে বলো চাই আহো অলপমান এই যাও বুলি ওলালো লটাৰী খেলো অলপ চাই আহিম আৰু কিনো পাও কিবা পাও নেকি তাকে যাওচোন ওলাই হে আজি ওলাইছো আৰু ব্লগটো চাই যাব কি খেলো অকমান দেখা পাৰো হে আৰু আজি ভাত বনোৱা নাই আহি পিনি বনামি কিনো বনাও তাকো অলপ ৰেচিপি শ্বেয়াৰ কৰিম আৰু কিবা এটা লৈ আহিম আৰু ওচৰতে যেহেতু দোকান ও আছে মাছ মাংস কিবা যি পাও দেৱালী যেহেতু অকমান কিবা মাছ মাংস খাব লাগিব আৰু অকমান কিবা এটা লৈ আহিম তাকে এতিয়া ওলাই যাওচোন বলক এতিয়া চাই যাব ভিডিওটো ইয়াতে খেল আছে আজি অকমান খেল খেলিবলৈ বুলি ওলাইছিলো আমাৰ হা বেয়া পইচা দিছা দেই তেওঁলোকে সেইফালে তাতে ইয়াত খেল খেলি আছে আৰু মই এইফালে এতিয়া মাংস অকমান কটুৱাই লৈ লৈছোঁ খাবলৈ কালি ইয়াতে খেলিবলৈ আহিছিলোঁ অকণমান ভিডিঅ' কৰি দেখাইছোঁ কিমান মানুহ আছে পুৰা মানুহ আছে ইয়াতে খেলত বেছি বস্তু নাপালোঁ যিকেইটা পালোঁ তাকে দেখাই দিছোঁ এয়া ৰিফাইন পালোঁ 1 লিটাৰ মিঠাতেল আৰু এয়া কচুৱা পেকেট চাবোন এইবোৰে পালোঁ আৰু আকৌ কাইলৈ কিবা পাওঁ নি আৰু এতিয়া এইকেইটাকে মই দেখাই দিছোঁ যিকেইটা পাইছোঁ এয়া এতিয়া মই মাংস যেহেতু লৈ আহিছিলোঁ কুকুৰা মাংস তাকে বনাবলৈ লৈছোঁ এয়া আলু অকণমান কাটি লৈছোঁ কমকৈ আৰু পিঁয়াজ আৰু আধা মাংস মানে মই কুকাৰতে বইল চুপ বনাম জালুক দি পিনি এতিয়া এই কমকৈ মাংস মই এতিয়া ফ্ৰাই কৰি দিম ফ্ৰাই মানে অকণমান গ্ৰেভি কৰি দিম ল'ৰাটো মানে জালুক দি আহি নাখাবও পাৰে সেইকাৰণে তাৰ কাৰণে অলপমান ভাবিলোঁ বেলেগকৈ বনাই দিওঁ ইয়াতে মই পাঁচফোৰণ দুটামান দিলোঁ আৰু জলকীয়া আৰু পিঁয়াজ ইয়াতে তেলতে দি দিছোঁ আৰু ইয়াত মছলা অলপমান দি দিছোঁ এইখিনি বইলখিনিত যিহেতু মই মছলা একোৱে দিয়া নাই ইয়াত অকণমান ইয়াত সেইকাৰণে দি দিছোঁ আৰু কমকৈ ইয়াত মই অকণমান গ্ৰেভি বনাম আৰু বেছি সৰহখিনি মই কিবা জালুকৰ চুপ জোলেই বনাইছোঁ আৰু ইয়াতে অকণমান এতিয়া মই মছলা দি আৰু আদা নহৰু ইয়াত অকণমান পানী গুলি পিনি তাতে দি দিছোঁ মছলাখিনি মানে জ্বলি নাযাবৰ কাৰণে আৰু ইয়াতে এতিয়া মই এয়া মাংস কেপিচ দি দিছোঁ গোটেইকেইডোখৰ ইয়াতে দি দিলোঁ দি অকণমান এতিয়া লৰাই দিম এইখিনিত মই অকণমান মছলা বেছি দিছোঁ মানে মই বনালে বিশেষ বেছি মছলা নিদিওঁ কিন্তু মানে ল'ৰাটোৱে বেছি মছলা দিলে খাই ভাল পায় আৰু সেইকাৰণে তাৰ কাৰণেই অকণমান বেলেগকৈ বনাই দিছোঁ ইয়াতে নিমখ দিছোঁ আৰু হালধিও অলপমান দি দিলোঁ দি অকণমান আকৌ লৰাই দিছোঁ এয়া মাংসকেইডোখৰ ধুনীয়াকৈ সিজি আছে ইয়াতে মই এতিয়া আলুকেইডোখৰ দি দিলোঁ আলুকেইডোখৰ দি অকণমান আকৌ লৰাই দিম লৰাই অকণমান ইয়াতে আৰু ৰচুন পানী অলপ দি দিছোঁ পানীকণ দি অকণমান লৰাই দিছোঁ আকৌ এতিয়া অকণমান মই ঢাকি দিম ঢাকি দিলে অলপ সোনকালে সিজিব অকণমান এতিয়া দাঙি চাইছোঁ আলুকেইডোখৰ অকণমান ৰঙা হৈছে আৰু অলপ দেৰি এনেকৈ ভাজিম পানী অলপ দি দিয়ে বনাম মানে একেকোপে পানী সৰহকৈ দি উতলাই নাথাকোঁ বেলেগকৈ এইখিনি যি জোল বনাইছোঁৱে নাই সেইকাৰণে মানে এইখিনি অকণমান কম পানী দি এনেকৈ গ্ৰেভি টাইপ কৰি দিম সি সেনেকৈ খাই ভাল পায় সেইকাৰণে এনেকৈ অলপ পানী দি আছোঁ
অকণমান আকৌ এতিয়া পানী দি মই ইয়াত লৰাই দিছোঁ। মাংস প্ৰায় সিজি হৈ গ'ল আৰু বেছি বাকী নাই। এইফালেও এইখিনি বইল চিকেনখিনি হৈ গ'ল। এয়া দেখিছে জালুক দি পিনি পূৰা বনাইছিলোঁ বইল। এনেকৈ বইলকৈ খাই মোৰ বেছি ভাল লাগে। এই কুকুৰা মাংসৰ জালুকীয়া জোল পূৰা ধুনীয়াকৈ বনাইছোঁ। এয়া আলুটো অলপমান হেতাই ভাঙি দিছোঁ আৰু এইফালে এয়া গ্ৰেভিখিনিও হৈ গ'ল। এয়া দেখিছে নহয়, অকণমান পানী থলোঁ আৰু খুব একেবাৰে শুকুৱাইও নিদিলোঁ। এতিয়া আৰু আমি খাই বৈ আজৰি হ'লোঁ। এতিয়া বাহিৰতে অকণমান আৰু পিপি জ্বলাইছোঁ। দেখিছে যিহেতু বৰষুণ দি আছে, বৰষুণত বাহিৰত জ্বলাবও পৰা নাই। ইয়াতে অকণমান জ্বলাইছোঁ আৰু বৰষুণ এৰিলে কলগছ কিবা জ্বলাম। ফটকাটো ফুটাব নোৱাৰোঁৱেই, ল'ৰাটোৱে সৰু সৰু ফটকাবোৰ ফুটাব হ'লেও এয়া পিপি জ্বলাই আছেহি। চাকি বান্দাতে জ্বলাইছোঁ, বাহিৰত একদম বৰষুণ বেছি জ্বলাবও পৰা নাই। এতিয়া অকণমান বৰষুণ এৰিলত মই ভাবিলোঁ ইয়াতে এটা কলগছ জ্বলাই দিওঁ। এয়া কলগছ জ্বলাব লৈছোঁ। আৰু শেষত সকলোলৈ দেৱালীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদিহে কোনোবা নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।